মহাভাগৱত ভাই অপৰাধজনিত ঘটনা ৰোধ কৰিবলৈ ভাগৱত পাঠৰ আয়োজন চাৰি অক্ষয় কি বুজায় ছয়গাঁৱৰ সমীপৰ ভাটিপাৰাত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ভাগৱত পাঠৰ সামৰণি বিচাৰ কৰি চাইছানে গাঁওখনত যোৱা কেইবামাহো ধৰি অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছিল যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ বাঢ়ন্তি অঞ্চলৰ ৰাইজে একত্ৰিত হৈ অপায় অমংগল দূৰ কৰাৰ বাবে অঞ্চলটোৰ জ্যেষ্ঠ ভকতসকলক মাতি আনি ভাগৱত পাঠ কৰে হয় আমি সকলোৱে ভগৱানক বিশ্বাস কৰোঁ আৰু এই ভগৱানৰ প্ৰতি বিশ্বাস ৰাখিয়ে আমাৰ গাঁৱত আপোনালোকে নিশ্চয় গমেই পাই আছে যে আমাৰ গাঁৱত বিভিন্ন নানা ধৰণৰ মানে অকৰ্ম কাৰ্য হৈছিলে সেইকাৰণে আমি নিজকে মানে আমাৰ ৰাইজৰ মানুহখিনি ভাবিলে কি যে আমি যদি এটা ভগৱানক আৰাধনা কৰি পেলাই এটা ভাগৱত পাঠ কৰোঁ তেতিয়াহ'লে আমি নিশ্চয়কৈ কিবা এটা মানে ভাল সুফল পাম বুলি আশা কৰিছোঁ এই ভাগৱত পাঠত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে অঞ্চলটোৰ ভক্তসকলে হাতে হাতে নৈবেদ্য লৈ ভাগৱত পাঠত উপস্থিত হয় আজি অন্তিম দিনা এই ভাগৱত পাঠৰ আৰম্ভণিৰ পূৰ্বে বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় এই বৃক্ষৰোপণ কাৰ্যসূচীত ছয়গাঁৱৰ ৰাজচক্ৰ বিষয়াৰ চিৰঞ্জিত দাস ছয়গাঁৱৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী সহ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক বিশিষ্ট সমাজকৰ্মী উপস্থিত থাকে তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰম্ভ কৰিছিলোঁ আজি শেষৰ দিন আৰু শেষৰ দিনৰ এই ভাগৱত পাঠৰ লগত সংগতি ৰাখি আমি বৃক্ষৰোপণ কাৰ্যসূচী এটা ৰাখিছিলোঁ আৰু আপোনালোকে নিশ্চয় গমেই পাইছে যে আজি আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীত আমি অৰাজনৈতিক ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ লগতে আমাৰ ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী ডাঙৰীয়া ছয়গাঁও চক্ৰ বিষয়া চিৰঞ্জীৱ দাস ডাঙৰীয়া আমাৰ মাজত আহি বৃক্ষৰোপণ কৰি আমাক মানে উৎসাহিত কৰিলে লগতে আৰু আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ তেখেতসকলৰ দ্বাৰা আমি বৃক্ষৰোপণ কৰিম আৰু আমি তিনিদিনীয়া কাৰ্যসূচীৰে যি ভাগৱত পাঠ কৰিছিলোঁ ইয়াৰে আমি প্ৰথম দিনা হাতপখলি এটা বাপ মাতিছিলোঁ অৰবিন্দ দাস তাৰপিছত যোৱাকালি মাতিছিলোঁ আমাৰ ওচৰৰে বাসিন্দা গোবিন্দ কলিতা আৰু আজি আমি সদূৰ চমৰীয়া সত্ৰৰ পৰা গোবিন্দ বসুমতাৰী তেখেতক নিমন্ত্ৰণ জনাইছোঁ তেখেতসকলৰ দ্বাৰা এতিয়া ভাগৱত পাঠ হ'ব আৰু গধূলি আমি তিনিচৰা চৈতালী নামেৰে আৰু ভোগেৰে আমি এই অনুষ্ঠানটি সামৰণি মাৰিম ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস দৈনিক অগ্ৰদূত ডিজিটেল।